ইতিহাসৰ প্ৰতিখিলা কাগজেই সোঁৱৰাই যায় সময় আৰু এই ইতিহাসেই হাজাৰজনক দি যায় নিজৰ অস্তিত্ব উপ্ৰাপ্যৰ সংগ্ৰাম কৰি যোৱাৰ উৎসাহ ও প্ৰেৰণা। তেনে এক ইতিহাসৰেই প্ৰতিচ্ছবি পুনৰ সৃষ্টি হ'ল যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে কাকপথাৰৰ প্ৰতিবাদী জনতাৰ মাজত। সৃষ্টি হ'ল ইতিহাসৰ অন্য খিলাপাত কাকপথাৰ। লিপিবদ্ধ হৈ ৰ'ল হাজাৰ জনতাৰ চকুলো উচুপনি ও কেঁচা তেজেৰে লিখি যোৱা সত্যতা। ইতিহাসৰ এই চকুলো উচুপনি ত্যাগ ও সত্যতাবোৰ হৈ ৰয় জাতীয় অস্তিত্ব ৰক্ষাৰ নিখুঁত চানেকি। কাকপথাৰৰ এই উচুপনি ও চকুলো হৈ ৰ'ল জাতীয় অস্তিত্ব ৰক্ষাৰ এক নিখুঁত চানেকি। কাকপথাৰৰ এই সত্যতাক জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ সপ্তসুৰৰ মাজেৰে। ৰাইজে এই প্ৰচেষ্টাক আদৰি ল'লে কৃতাৰ্থ হ'ম। সিদিনা বেলিৰ কথা কাকপথাৰৰ এতিয়া বেলিৰ কথা জনতাৰ তেজেৰে ৰাজপথ ৰাঙলী হোৱাৰ কথা বুকুৰ সহোদৰ বুকুৰ বঙা হেৰাই যোৱাৰ কথা এই কাল নিশাৰ কথা সিদিনা বেলিৰ কথা জনতাৰ তেজেৰে ৰাজপথ ৰাঙলী হোৱাৰ কথা বুকুৰ সহোদৰ বুকুৰ বঙা হেৰাই যোৱাৰ কথা এই কাল নিশাৰ কথা তুমিও তো জানা সেই কথা তুমিও তো জানা সেই কথা ৰাম বুলি আজি মূৰত তুলি সমাজে পাতি লোৱা ৰাৱণ ৰূপী সেই ৰজাৰ কথা ৰাৱণ ৰূপী সেই ৰজাৰ কথা সিদিনা বেলিৰ কথা প্ৰতিবাদ কৰিলে হয় প্ৰতিবাদী বিপ্লৱ কৰিলে হয় বিপ্লৱী ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে হয় জানো সন্ত্ৰাসবাদী প্ৰতিবাদ কৰিলে হয় প্ৰতিবাদী বিপ্লৱ কৰিলে হয় বিপ্লৱী ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে নহয় কোনো সন্ত্ৰাসবাদী এই প্ৰতিবাদী সমদলে জনাতো নাছিলে প্ৰতিবাদৰ প্ৰতিদান মৃত্যু বুলি এই প্ৰতিবাদী সমদলে জনাতো নাছিলে প্ৰতিবাদৰ প্ৰতিদান মৃত্যু বুলি গণতন্ত্ৰ যদি হয় অৰ্থবিহীন সেই গণতন্ত্ৰৰ বাৰু প্ৰয়োজন কি সেই গণতন্ত্ৰৰ বাৰু প্ৰয়োজন কি গণতন্ত্ৰৰ বাৰু প্ৰয়োজন কি তেনে গণতন্ত্ৰৰ মই বিদ্ৰোহী তুমি বিদ্ৰোহী আমি বিদ্ৰোহী ৰাইজেই ৰজা ৰাইজেই প্ৰজা বুলি হেনো কয় গণতন্ত্ৰই ৰাইজেই ৰজা ৰাইজেই প্ৰজা বুলি হেনো কয় গণতন্ত্ৰই আজি ৰক্ষকেই যদি হয় ভক্ষক সেই ৰক্ষকৰ বাৰু প্ৰয়োজন কি গণতন্ত্ৰৰ বাৰু প্ৰয়োজন কি গণতন্ত্ৰৰ
সিদিনা বেলিৰ কথা জনতাৰ তেজেৰে ৰাজপথ ৰাঙলী হোৱাৰ কথা বুকুৰ সহুদৰ বুকুৰ বনত হেৰাই যোৱাৰ কথা সেই কাল নিশাৰ কথা তুমিওতো জানা সেই কথা তুমিওতো জানা সেই কথা ৰাম বুলি আজি মূৰত তুলি সমাজে পাতি লোৱা ৰাৱণ ৰূপী সেই ৰজাৰ কথা ৰাৱণ ৰূপী সেই ৰজাৰ কথা সিদিনা